মেক্সৱেল এজন ফেমাছ সাৰ্জন আছিল। তেওঁ মানুহৰ ফেচ সাৰ্জাৰী কৰি বেড লুকিঙৰ পৰা গুড লুকিং বনাইছিল। তেওঁ লক্ষ্য কৰিলে বেছিভাগ মানুহ যি দেখিবলৈ বেয়া আৰু সাৰ্জাৰী কৰি তেওঁলোকৰ ধুনীয়া চেহেৰা বনোৱাৰ পিছত সেই সকল মানুহৰ 21 দিনৰ ভিতৰত কনফিডেন্স হাই হৈ যায় আৰু সেলফ এষ্টিমো বাঢ়ি যায়। কিন্তু কিছুমান ক্ষেত্ৰত তেওঁ দেখিলে তেওঁৰ বহুত পেচেণ্ট যাৰ সাৰ্জাৰীৰ পাছত বহুত ধুনীয়া চেহেৰা বনোৱা হৈছিল, কিন্তু তাৰ পিছতো তেওঁলোকৰ সেলফ এষ্টিম বহুত ল' আছিল আৰু এনেকুৱা বিহেভ কৰিছিল যে সিহঁতৰ চেহেৰা আগৰ নিচিনাই হৈ আছে। মেক্সৱেলে বুজিলে আচলতে নিজৰ ফিজিকেল ইমেজতকৈ বহুত বেছি ইম্পৰ্টেণ্ট নিজৰ সেলফ ইমেজ, যিয়ে মানুহৰ মনত কনফিডেন্স আনে আৰু সেলফ এষ্টিম ইম্প্ৰুভ হয়, যাৰ ফলত মানুহ সাকসেসফুল হয়। তাৰ পিছত ডক্টৰ মেক্সৱেলে সাইকোলজি ৰিচাৰ্চ কৰিলে আৰু এইটো শিকিলে যে মানুহৰ ব্ৰেইন ৰিবুট কেনেকৈ কৰিব পাৰি, অৰ্থাৎ সেলফ ইমেজ ৰিষ্টাৰ্ট কৰি নিজৰ সাকসেসৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। যদি চাবলৈ যাওঁ সেলফ ডেভেলপমেন্টৰ ওপৰত লিখা যিকোনো কিতাপ যেনে চিপ খেৰা, টনি ৰবিন্স, ব্ৰেইন ট্ৰেচি, এওঁলোকৰ কিতাপসমূহ মেক্সৱেলৰ ৰিচাৰ্চৰে প্ৰডাক্ট। এতিয়া প্ৰথম কনচেপ্টটো হ'ল সেলফ ইমেজ। আমি জানো বা নাজানো আমাৰ মাইণ্ডত আমাৰ পাৰ্চনেলিটিৰ এটা ব্লুপ্ৰিন্ট তৈয়াৰ থাকে। কনচিয়াছলি আমি অলপ জানো আমাৰ পাৰ্চনেলিটি কেনেকুৱা, কিন্তু সাবকনচিয়াছলি আমাৰ ব্ৰেইনত আমাৰ পাৰ্চনেলিটিৰ একেবাৰে একজেক্ট ডিটেইলছ থাকে। আমাৰ পাষ্টত হোৱা সাকসেস আৰু ফেইলিয়াৰৰ এক্সপিৰিয়েন্সে আমাৰ মনত সেলফ ইমেজ বনায় আৰু আমাৰ সৰুৰে পৰা মনত সাঁচি থোৱা সেলফ ইমেজ যদি কনচিয়াছলি আমি চেঞ্জ নকৰো, তেন্তে সেই সেলফ ইমেজৰ ব্লুপ্ৰিন্টৰ মতে আমি বাকী লাইফ অতিবাহিত কৰিম। আমাৰ মাইণ্ডটোক আমি সাকসেসৰ কাৰণে তেতিয়াহে ৰিপ্ৰগ্ৰেম কৰিব পাৰিম যেতিয়া আমি সাকসেস এক্সপিৰিয়েন্স কৰিম। এতিয়া কথাটো হ'ল সেইজনে কি কৰিব যিয়ে জীৱনত কেতিয়াও সাকসেস এক্সপিৰিয়েন্স কৰা নাই। তাৰ পৰিস্থিতি এনেকুৱা যিয়ে এতিয়ালৈ কোনো জব পোৱা নাই কাৰণ এক্সপিৰিয়েন্স নাই। সেইকাৰণে মেক্সৱেলে এই প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে আমাক এটা কি দিছে, ইমেজিনেশ্যন ইজ দ্য ফাৰ্ষ্ট কি টু ইউৰ সাকসেস মেকানিজম। ইমেজিনেশ্যনৰ পাৱাৰফুল প্ৰিন্সিপাল প্ৰুভ কৰিবৰ বাবে এটা এক্সপেৰিমেন্ট কৰিলে। এক্সপেৰিমেন্টটোত বাস্কেটবল প্লেয়াৰক তিনিটা গ্ৰুপত ডিভাইড কৰিলে। এই গ্ৰুপ তিনিটাৰ পাৰফৰ্মেন্স প্ৰথম দিনা আৰু 20 নম্বৰ দিনা টেষ্ট কৰা হ'ল। প্ৰথম গ্ৰুপটোৱে 20 দিন কণ্টিনিউয়াছলি বল থ্ৰয়িং প্ৰেক্টিচ কৰিলে। ছেকেণ্ড গ্ৰুপটোৱে 20 দিনলৈ কোনো প্ৰেক্টিচ নকৰিলে আৰু থাৰ্ড গ্ৰুপটোৱে ফিজিকেলি কোনো প্ৰেক্টিচ নকৰিলে, কিন্তু প্ৰতিদিনে 20 মিনিট সিহঁতে বল থ্ৰয়িং ইমেজিনেশ্যন কৰিলে। যদি ইমেজিনেশ্যনত থ্ৰয়িং মিছ হয়, তেন্তে নেক্সট টাইম আকৌ বলটো টাৰ্গেটত থ্ৰ কৰাৰ ইমেজিন কৰে আৰু নিজৰ এম বা লক্ষ্য ঠিক কৰে। যেতিয়া 20 নম্বৰ দিনা তিনিওটা গ্ৰুপৰে পাৰফৰ্মেন্স চেক কৰিলে, তেতিয়া ফাৰ্ষ্ট গ্ৰুপত দেখিলে 24% ইম্প্ৰুভমেন্ট আহিছে, ছেকেণ্ড গ্ৰুপত একো ইম্প্ৰুভমেন্ট নাহিল আৰু থাৰ্ড গ্ৰুপটোৰ 23% ইম্প্ৰুভমেন্ট আহিল। অৰ্থাৎ ডিটেইলড ইমেজিনেশ্যন ৰিয়েল এক্সপিৰিয়েন্সৰ ইকুৱেল। অথৰে কয় এই মেণ্টেল ইমেজিনেশ্যন এক্সপিৰিয়েন্সৰে বহুত সেলছমেনে নিজৰ সেলছ 400% টাইমলৈ বঢ়াই লৈছে। সেই সেলছমেনবোৰে এইটো ইমেজিন কৰিছিল যদি ৰিয়েল লাইফত মোক এইটো প্ৰশ্ন কোনোবাই কৰে মই কি উত্তৰ দিম। ডক্টৰ হেৰিয়ে কৈছিল যে যদি আমি এইটো ইমেজিন কৰো যে আমি হাৰিব ধৰিছো, তেন্তে আমাৰ কাৰণে জয়ী হোৱাটো নেক্সটটো ইম্পচিবল হৈ যায়। ঠিক সেইদৰে যদি আমি ইমেজিন কৰো যে আমি জয়ী হমেই, তেন্তে এইটো ইমেজিনেশ্যনে আমাৰ সাকসেসত বহুত অৰিহণা যোগাব। অথৰে কয় এই ইমেজিনেশ্যন টেকনিকটো ইউজ কৰিবৰ কাৰণে প্ৰতিদিনে মাত্ৰ 30 মিনিট সময় উলিয়াই ৰিলেক্স হৈ এটা কমফৰ্টেবল পজিশ্যনত বহা আৰু নিজৰ চকু বন্ধ কৰি ইমেজিন কৰা ষ্টাৰ্ট কৰা। আৰু ইমেজিনেশ্যন টেকনিকৰ ইম্পৰ্টেণ্ট কথাটো হৈছে যিমান সম্ভৱ ডিটেইলডত ইমেজিন কৰা। অথৰে কয় যে তেওঁৰ এজন ষ্টুডেণ্টে ইমেজিনেশ্যন টেকনিকটো এপ্লাই কৰিছিল ডেন্টিষ্টৰ পৰা হ'ব পৰা কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ, কিন্তু সাকসেস পোৱা নাছিল। তেতিয়া অথৰে ক'লে তাক ডিটেইলছত প্ৰতিটো সৰু সৰু চিটুৱেশ্যন ইমেজিন কৰিবলৈ, যেনে ডেন্টিষ্টৰ ৰুমত থকা এন্টিছেপ্টিকৰ স্মেল, লেডাৰ চেয়াৰত বহি থকা ফিল ইত্যাদি। আৰু যেতিয়া সি ডিটেইলড ইমেজিন কৰা ষ্টাৰ্ট কৰিলে, সি ডেন্টিষ্টৰ ভয় অভাৰকাম কৰি ল'লে। নেক্সট পইণ্ট আমি ডিছকাশ্যন কৰিম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ চাই থাকক, হাঁহি থাকক, হুৱাই থাকক। থেংক ইউ।